ডায়মণ্ড দা আহক আমাৰ বৌ হয় দেই বৌ হাই লাপানী ঢালি আছো আমাৰ এয়া অসমীয়া মানে পৰম্পৰা সংস্কৃতি জাতি উৎসৱৰ সংগতি ৰাখি তেখেতে হয় চৰকাৰে মানে কৰোণাৰ প্ৰতি লক্ষ্য ৰাখি আমাক কাৰেণ্টটো কাটি দিছে কেৰাচিন তেলৰ দামটো বঢ়াই দিছে সুলভ মূল্যৰ দোকানত কেৰাচিন তেল চাপ্লাইটো বন্ধ কৰিছে আমি সেই মমবাতি লৈ আৰু টৰ্চৰ পোহৰ লৈ মানে আমি মানে বিহু ফাকি আগবঢ়াইছোঁ আৰু বন্ধুসকল হাও চাও নিদিব বেয়া চেয়া নাপাব দেই সহায় দিব লাপনটো খাই লওঁ হৈ যাব হ'ব মজা আজি 12টা বজাত আমি সকলো ভগৱন্তৰ নামত ঈশ্বৰৰ নামত তেখেতৰ ওপৰতে কথা হয় নাই আমি গছপাত দেখিলেও সৃষ্টি কৰিব পৰা নাই হয় নাই তেখেতলোকে গোটেই হাজাৰ হাজাৰ গছপাত সৃষ্টি কৰি মানে হেৰি কৰি আমিতো সেইখিনিও পোৱা নাই হয় নাই সকলোৱে চাব লাগে আমি এখিলা গছপাতো সৃষ্টি কৰিব পৰা নাই ঈশ্বৰ লীলা খিলা চবে আমি যেনেকে কৈছো তেনেকে শ্ৰীকৃষ্ণ কৰিলে লীলা আমি কৰিলেতো মানে জানেই নহয় আৰু ভাল পাওঁ তাৰ সিমান খিনিলে নেজাঙে আৰু না হয় ঠিক আছে হেপী ৰঙালী বিহু ৰঙালী বিহু চবকে একো বেয়া নাপাব আজি অকমান খাইও আছো আৰু কিবা অকমান দিছেও ৰাইজসকলে নাজানো নাজানো বিকজন পূজা মন্ত্ৰ নাজানো কেচিত এতেকে পৰমেশ্বৰ দাস ভৈলো মোৰ গতি হাদিবে উচিত মোৰ গতি হাদিবে উচিত ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি গৈ গৈ আপোনাৰ নিজান জীৱ বেগত কৰিব এতিয়া ৰাজপুতে ৰজা জ্ঞাতি গঙা ভকত বোলে সাক্ষাতে আছে আপোনালোকৰ চাইপুখুৰীত যদি পা আছে আমাৰ চাইপুখুৰীত পা নাই এনে অপাসাগৰ বুলি কৈ পেলাই পাব হয় এইবিলাক ৰতনমলী গন্ধিয়ে কিহনো গোহাৰি কৰিব এজন বহাগমহীয়া সন্ধিয়া পৰা আপোনালোকৰ চোতালত পৰাও ঢলা পেলাবলৈ বুলি আহিলোঁ আমি আজি যি বিহু কৰিলোঁ এই বিহু কোটি কোটি পুৰুষ হৈ গৈ গৈছে আমিও তাকেই কৰিছোঁ এইখিনি কৰোঁতে মেলোঁতে এনেকখিনি দুখাৰ বুজে সৰ্বতো ক্ষমা কৰি গৃহস্থ এইখিনি ডাঙৰ ৰূপে হয় কিঞ্চিতমান দক্ষিণা দি আমাৰ আগত সনাপন্ন হৈছে এই সিহঁতে যেন বিবাহ ভগত তুষ্ট হৈ ঈশ্বৰ ভগৱন্ত তুষ্ট হৈ ঘৰখনত যেন যিখিনি থিতি বিবি অপায় মংগল বাধা বিঘিনি আছিলে সেইখিনি যেন নীলকৰ মা নি কঁকালত বল দি আগলৈকে যেন এইটো বিবাহ ভগতক ৰজিবলৈ ভজিবলৈ গুৰু গোবিন্দহে কিবা কৰিব লাগে সেও কি মনৰ আহ্বান চিত পূৰণ কৰি হৰি হৈছে কৃষ্ণ আপুনি অকণমান ভাষণ লগাই দিয়ক গুৰু গোবিন্দ আপোনাৰ আপুনি এফালে সমাজ থাকিব বৰ ভেকুলাই কান্দিলে মাজনী তোমাৰ হেনো মই থাকিম তোমাক দিব